Hi guys, আজি মই আহিছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে যেটো মোৰ আগৰ ভিডিঅ' নিচিনাই বাস্কেট ৱেব কিন্তু এইটো অলপ ডিফাৰেন্ট টাইপৰ বলক মই এতিয়া ফটোশ্বপত যাওঁ মই ইয়াৰ পৰা ফটো এইটো বাছি লৈছো ইয়াৰ পৰা ড্ৰেগ কৰি মই ফটোশ্বপত ওপেন কৰিছো ফটোশ্বপ ওপেন কৰাৰ পিছত ইয়াত লগ আইকন দেখিছে এই লগটো মই অন কৰি দিছো এতিয়া মই এইটোৰ দুটা কপি কৰিম দুটা লেয়াৰ কপি কৰিম কপি কৰোঁতে আপোনালোকে নিজে জানে ফটোৰ ওপৰত ৰাইট ক্লিক কৰি ডুপ্লিকেট এটো কৰিব পাৰিব নহলে ইয়াৰ পৰা ড্ৰেগ কৰি নিউ লেয়াৰৰ আইকনত এৰি দিলে কপি হৈ যাব আৰু যদি নহয় তেতিয়াহলে কন্ট্ৰোল জে দুবাৰ তাৰপিছত ব্যাকগ্ৰাউন্ড লেয়াৰ যেটো আছে সেটোৰ ওপৰত এটা নিউ লেয়াৰ ব্ল্যাঙ্ক লেয়াৰ লব বাকি সব কেটা অফ কৰি দিব আৰু হাইড কৰি দিব ইয়াৰ পৰা এটা শেপ লব এই দেখিছে আপুনি ৰেক্টেঙ্গল শেপ টুলটো লব লৈ আপোনাৰ ফটোখন অলপ জুম আউট কৰিব জুম আউট কৰি আপুনি অল ফটো প্ৰেছ কৰি স্ক্ৰল আপ কৰিলে জুম আউট হৈ যাব এটা শেপ ড্ৰ কৰিব কালার লৈ লব ব্ল্যাক কালার আপুনি ইয়াৰ পৰা চয়েস কৰিব পাৰিব শেপৰ কালাৰ তাতে মুভ টুলটো লব লৈ লও এডজাস্ট কৰিব কৰি কন্ট্ৰোল টি কৰি শিফট ধৰি প্ৰেছ কৰি এটো অলপ ড্ৰেগ কৰিব তাৰপিছত এন্টাৰ কৰি দিব এটা আপনার এডজাস্ট মতে এটা ওভার দিব এটা আপনি কি করব অল্ট আর শিফট বাটনটো ধরি এটা কপি করে যাব এটা জুম করব কারণে আপনি অল্ট ধরি মাউসটা ঘুরে দিব এটা সমান কৰিব কাৰণে এই সব এটা গ্যাপ কৰিব কাৰণে এটা টানি লব আকৌ শিফট টুলটো লব ইয়াত কালাৰটো যেটো আছে সেইটো থাক মানে শিফট ধৰি আৰু এটা বক্স বনাই দিম দিয়াৰ পিছত মুভ টুলটো ল'ব এইটো দেখিছে মুভ টুল এইটো ল'ব লৈ আকৌ শিফট ধৰি ঘূৰাই দিব ইয়াত মুভ টুলটো ল'ব লৈ এন্টাৰ কৰি দিব এই যেটো আছে শৰ্ট ট্ৰান্সফৰ্ম কন্ট্ৰোল এইটো অফ কৰি দিব এটা আৰু অলপ জুম কৰিব कीबोर्ड एरो की दी हल्के मिलाई लो मैं तो लोग फास्ट होत करी आसु कीबोर्ड डिलीट बटन प्रेस कर क्लिक कर দিব জুম আউট কৰি লব যেকেটা শেপ আছে সব কেটা শেপটা লেয়ার এটা আছে এইবিলাক সব শিফট ধৰি উপৰটো ক্লিক কৰি শিফট ধৰি লাষ্টটো ক্লিক কৰিব সব কেটা শিফট সিলেক্ট হৈ যাব শেপ আৰু ইয়াত ৰাইট ক্লিক কৰি কনভার্ট টু স্মার্ট অবজেক্ট कंट्रोल टी करब चारिफाले मिलाई দিব एंटर करब क्लिक करी रास्टराइज लेयर सबटा शो कर দিব और দুটা আদি ক্রপ টুলটো লব লৈ অলপ ক্রপ করব করার পর এন্টার করে দিব এইটো আৰু এটা কপি লাগে কপি করতে কি করব আপনি অল্ট বাটন প্রেস করি
য'ত আপোনাৰ কপিটো লাগে ইয়াত এৰি আহিব। ওপৰতো অফ থাকিব, তলৰ দুয়োটা অন হৈ যাব। তেতিয়া এইটো আপুনি ফ্লিপ ভাৰ্টিকেল কৰিব লাগিব। তেতিয়া ফ্লিপ ভাৰ্টিকেল কৰোঁতে কি কৰিব লাগিব, কণ্ট্ৰল কি প্ৰেছ কৰিব, কৰি ইয়াতে আহি ব্লেকৰ ওপৰত আহি ৰাইট ক্লিক কৰি ফ্লিপ ভাৰ্টিকেল কৰি দিব। হৈ গ'ল। এতিয়া কি কৰিব, কণ্ট্ৰলটো ধৰি এবাৰ ক্লিক কৰিব, চিলেক্ট কৰিব, ওপৰটোত ক্লিক কৰিব, কৰি মাস্ক কৰি দিব। এইটো আকৌ সেম কন্ডিশন, এই ওপৰটোত যাব, আকৌ কন্ট্ৰল ধৰি ক্লিক কৰিব, আৰু এইটো শ্ব' কৰি ইয়াতে আহি এইটোকে মাস্ক কৰিব। মাস্ক কৰি দিয়াৰ পিছত এই দুটা আমাৰ দৰকাৰ নাই, মই আকৌ তলত লৈ দিছোঁ। দুটা আমাৰ দৰকাৰ নাই। এতিয়া কি কৰিব, কন্ট্ৰল ধৰি এই মাস্কটোত ক্লিক কৰিব, সিলেক্ট কৰিব, আকৌ অল্ট কন্ট্ৰল শিফ্ট ধৰি ওপৰৰ মাস্কটোত ক্লিক কৰিব। কৰাৰ পিছত সিলেক্ট সেভ সিলেকশন, ইয়াত কিবা এটা নাম দি দিব, মই আৰ বুলি লিখি দিছোঁ। এইটো কৰোঁতে অলপটা প্ৰব্লেম হয়, যেটো আপোনালোকে ভিডিঅ' লাষ্টলৈকে দেখিলে গম পাব। চিধাকে কৰিলে একো প্ৰব্লেম নহয়, একো অসুবিধা নাই, কিন্তু অলপ টিল্টকে কৰিলে এটা অসুবিধা হয়। এইটো আপোনালোকে লাষ্টলৈকে দেখিব পাৰিব। এতিয়া আপুনি কুইক মাস্ক মোডত যাব লাগিব। সিলেক্ট কৰিছে, এতিয়া কুইক মাস্ক মোডত যাব লাগিব। কুইক মাস্ক মোডত যাওঁতে ইয়াতে পাব কুইক মাস্ক, আৰু কিবৰ্ডৰ কিউ প্ৰেছ কৰিলে কুইক মাস্কত গুচি যাব। এতিয়া আপুনি ইয়াৰ পৰা প্ৰিণ্ট বাকেট টুলটো ল'ব, ইয়াৰ গ্ৰেডিয়েণ্টৰ ভিতৰত আছে প্ৰিণ্ট বাকেট টুল, এইটো ল'ব, লৈ এইটো সিলেক্ট কৰিব। যেনেকৈ মই সিলেক্ট কৰিছোঁ এনেকৈ কৰিব। এতিয়া আকৌ কুইক মাস্ক মোডৰ পৰা উভতি যাব লাগে, উভতি যাব কাৰণে আকৌ কিউ প্ৰেছ কৰি এই লেয়াৰটোৰ ওপৰত ৰাখি কন্ট্ৰল জে কৰি দিব। এতিয়া এইটোত যাব, এইটোত গৈ আকৌ সেই সিলেক্টটো কেনেকৈ পাব, চেনেলত যাব, এই আজিটো ছেভ কৰিছিলে আপুনি, এইটোত আহিব, কন্ট্ৰল প্ৰেছ কৰি প্ৰেছ কৰিব, সিলেক্ট আহিব, আকৌ আপুনি লেয়াৰত যাব, এইটো সিলেক্ট আকৌ যাব কুইক মাস্ক মোডত, কৈ আপুনি মই আগতে কোনটো সিলেক্ট কৰিছিলোঁ, এইটো এতিয়া এইটো নহয়, এতিয়া এইটো এনেকৈ সিলেক্ট কৰি যাব। কুইক মাস্কৰ পৰা উভতি যাব লাগে, গৈছে, কন্ট্ৰল জে কৰি দিব। তাৰপিছত হৈ গ'ল আপোনাৰ কাম। এতিয়া এইটো অলপ আউটগ্লো ব্লেক opacity 50%, আৰু স্প্ৰাইটটো নালাগে, সফ্টন থাকিব, ঠিক আছে। সাইজটো আপুনি চাই চিতি দিব, কম দিলে বেছি ভাল হয়। ওকে কৰি দিম। এই যেটো এফেক্টছ আছে, যেটো এফেক্ট আছে, যেটো অল্ট ধৰি ইফেক্টত ক্লিক কৰি আকৌ ইয়াত এনেকৈ আনি এৰি দিলে এইটো ইয়াত আহি যাব। আৰু এটা কাম কৰিব পাৰিব, এইটোত ক্লিক কৰি আপোনালোকে ক'ব কপি লেয়াৰ ষ্টাইল, ইয়াত ক্লিক কৰি ৰাইট ক্লিক কৰি পেষ্ট লেয়াৰ ষ্টাইল, গুচি গ'ল। এতিয়া কি কৰিব, এইটো ক্লিপিং মাস্ক কৰিব লাগিব। ক্লিপিং মাস্ক কৰোঁতে এইটো সিলেক্ট কৰিব, অল্ট ধৰি এই দুটা লেয়াৰৰ মাজত ক্লিপিং মাস্ক দিব, নহ'লে ৰাইট ক্লিক কৰি এই ক্লিপিং মাস্ক, ক্লিপিং মাস্ক, এইটোৰ ওপৰত লেয়াৰ ল'ব, মানে কালাৰটো চাব। ইয়াত কালাৰ যদি ব্লেক এণ্ড হোৱাইট নহয়, তেতিয়াহ'লে আপুনি ইয়াতে ক্লিক কৰিব পাৰিব, নহ'লে কীবোৰ্ডত ডি প্ৰেছ কৰি ডিফল্ট গুচি যাব। এতিয়া এইটো ফিল কৰিবলৈ কেনেকৈ ফিল কৰিব, এইটো সিলেক্ট কৰি অল্ট বেক স্পেচ কৰিলে এটা
সিলেক্ট কৰি যাব এয়া হৈ গ'ল আপোনাৰ এইটো যে প্ৰব্লেম কি হয় মই আগত কৈছিলোঁ প্ৰব্লেমটো মই দেখুৱাই আছোঁ এয়া চাফি ব্লেক লাইন এটা আহিছে চবতে এনেকৈ আহিছে এইটো নাইকিয়া কৰিব লাগিব এইটো নাইকিয়া কৰোঁতে কেনেকৈ কি কৰিব লাগে অলপ দেখুৱাই আছোঁ এইটো কি কৰিব এতিয়া এই দুয়োটা ডিলিট কৰি দিব এটা এৰিলেই হ'ব কিবৰ্ডত ডিলিট প্ৰেছ কৰিলে হ'ব এতিয়া এইটো অপচিটি অলপ কম কৰি দিব 40% আৰু সিগলি ভাল হয় 60% ঠিক আছে ঠিক আছে এই সব কেটা লেয়ার মার্জ করে আর এটা নিউ লেয়ার লাগে তাহলে কি করব Alt Control Shift E প্রেস করব আর এই সব কেটা শিফট ধরি উপরটা সিলেক্ট করি শিফট ধরি লাস্টটা সিলেক্ট করি কন্ট্রোল ব্লুটুথ অফ করে দিই এটা জুম করি এই যেটা মার্জ লেয়ার আছে ক্লিক করি এই পেজ টুলটা লব সব আপনি পেজ টুল লব এটা সিলেক্ট করে দেন আর যতক্ষণ কমফোর্টেবল ঠাই আছে এটা নিয়ে দিন कंट्रोल डी করে সিলেকশন তো বসে সাগতি মিলে গেল তো সেম এনেকে করি कंट्रोल डी করে দিব সেম এনেকে সফট করিব ট্যাব নেটু অলপ রোটেট করলে ভালো হলো ট্যাব নে কি করব আর বাটনটো প্রেস করি মাউসের রাইট ক্লিক করি সরি লেফট ক্লিক করি এনেকে হলো ঘুরাই দিব ঘুরে যাব ট্যাব নে যেতে আসে কয়টো সিধা করব আর বাটন প্রেস করি যে আর শিফট ধরে এটা করব সিধা হয়ে যাবে তে জুম করে সব একো নাই সব বসি করলে দেখা গেল আপনার যে সকলে মোর আগৰ ভিডিওটি দেখা নাই আই বুকত লিংকটো দি দিম দেখি ল'ব আৰু যে সকলে মোৰ চেনেলটো সাবস্ক্রাইব কৰি ল'ব যাতে এনেকুৱা নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকে